ইমান বিহু বুলি কিবা এটা ভিডিঅ' নিদিলেও বেয়া লাগে দিয়কচোন। আপোনালোকে বাৰু বিহু পিঠা বনালেনে? আমাৰ পিছে বহুত দূৰলৈ যাবগৈ লাগে বিহু পিঠাৰ কাৰণে পিঠাগুড়ি খুন্দিবলৈ। আমি আহিলোঁ মামা ঘৰলৈ আৰু তাতে আমি ধুনীয়াকৈ পিঠাগুড়িকেইটা মানে কিমান কেজি 4 কেজি 5 কেজিমান হ'ব, গোটেইখিনি মিলি পেলাই খুন্দিলোঁ। মামীয়েও বহুতখিনি সহায় কৰি দিলে। পিছে আমি ইমানকৈ ভেৰাইটিজ পিঠা বনাম বুলি ভবা নাই, কিন্তু বগা পিঠাটো বনাবই লাগিব, যিটো ওলোৱা সোমোৱা পিঠা বুলি কয়। আৰু ভাবিছোঁ যে লগতে সুতুলি পিঠা কেইটামান বনাম বুলি। আপোনালোকে বাৰু জানেনে বনাবলৈ? তাৰে মাজতে সোণালীয়ে আমাক চাহ একাপ দিলে খাবলৈ। আকৌ ভাতো ৰান্ধি আছিলে, মইতো গমেই নাপাওঁ। ৰঙালাও ফুলৰ আগ, ব্ৰকলি ভাজি আৰু লগতে মগু দালি ইমান ধুনীয়াকৈ খাবলৈ দিলে। পিঠাগুড়ি খুন্দি আনি একেবাৰতে আমি গোটেইখিনিয়ে বনাই পেলালোঁ। আপোনালোকে বাৰু গোবৰৰ খৰি ইউজ কৰি পাইছেনে? পিছে মই পিঠা বনালৈ এবাৰ গোবৰৰ খৰি দিওঁ। আজিলৈ ইমানেই, বাই।